নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আমি আপোনালোকক মোৰ এই স্কুলত আমি কেনেকৈ ডিউটি কৰোঁ, কেনেকৈ শিক্ষকতা কৰোঁ, আমাৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি কিদৰে পঢ়ুৱাওঁ বা ছাত্ৰ ছাত্ৰীসকলক কিদৰে পঢ়ে সেই সম্বন্ধে কেৱল 5 মিনিটৰ আজি এটা ভিডিঅ' ভ্লগ বনাই আপোনালোকক অৱগত কৰাম বুলি ভাবিছোঁ। আশা কৰোঁ সদস্য ব্যক্তিসকলে, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকলে, শ্ৰদ্ধাৰ দৰ্শকসকলে আপোনালোকে এই ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিমান ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই ইংৰাজী পঢ়াম। ভাইটি সকলো উলিয়াই যাচোন। পেজ নম্বৰ 98 আৰু লেসন 8 আজি আমি ক্লাছ 5 ছাত্ৰ-ছাত্ৰীসকলক আৰ্থকুৱেক নামৰ এই লেসনটো পঢ়াম। আৰ্থকুৱেক এণ্ড মই লিখি দিছোঁ চাই ল'বা। আৰ্থকুৱেক E-A-R-T-H-Q-U-A-K-E আৰ্থকুৱেক। কিমানে যাও মানে ইফালে যাও। This is English language and this is Assamese language. Itu English bhasha shabd aru itu Assamese bhasha shabd. This is a word of English language and this is a word of Assamese language. Asa ka tuma moi poi jabasun dei. Moi jane poi na hol poi jai soli tumi poi jaba. Yanu haru aru yanam kesla Hafizuddin. Aru bhaiti na kiba moni koi ase tar naam Abu Saleh. Tak moi dhanyabad janaisu ekoti koi dia karone. আচ্ছা তোমরা যখন পড়ে যাবাসন আর্থকুয়েক ভূমিকম্প it was the first class of the day দিনটোৰ প্ৰথম ক্লাছ আৰম্ভ হৈছিল। The teacher was writing on the blackboard. শিক্ষকজনে কৃষ্ণফলিত লিখি আছিল। এখন কৃষ্ণফলি ব্লেকবোৰ্ড ধৰি লওক মই শিক্ষক মই লিখি আছো হয় না নহয়। Suddenly all the doors and windows began to shake. হঠাতে সকলোবিলাক খিৰিকী জানা নহয় আৰু সেইখন দৰজা হঠাতে মানে দৰজা আৰু খিৰিকীবোৰ মানে দৰজা হ'বলৈ ধৰিলে। বুজিছা? The teachers table shook and the piece of chalk rolled down to the ground. হঠাতে শিক্ষকৰ টেবুলখন আৰু ডেস্ক বেঞ্চবোৰ দৰজা হ'বলৈ ধৰিলে আৰু চক দুখৰ মাটিত এইদৰে পৰি গ'ল। The children shouted. ছাত্ৰ-ছাত্ৰীবিলাকে চিঞৰিলে আৰ্থকুৱেক ভূমিকম্প আহিছে ভূমিকম্প আহিছে। All of them started running out of the room. সকলোৱে কোঠাটোৰ পৰা বাহিৰলৈ দৌৰ দিলে। The teacher said শিক্ষকজনে কৈছিল don't run দৌৰিবা। Go out of the room carefully. কোঠাটোৰ পৰা সাৱধানে বাহিৰলৈ লাহে লাহে যোৱা। তো আজি আমি এইটো পঢ়ালো। এইটো এটা দফা বুলি কয় অসমীয়াত আৰু ইংৰাজীত পেৰাগ্ৰাফ বুলি কয়। আজি আমি এইটো পেৰাগ্ৰাফ পঢ়ালো। আচ্ছা তুমি হাফিজুদ্দিন
ফাৰুকে পঢ়াই দিয়াচোন ফাৰুকে অলপ পঢ়ি দিয়াচোন প্লিজ অলপ তুমি পঢ়ি দিয়াচোন একলাখ পঢ়ি দিয়া ইয়াৰ পৰা ইয়ালৈ পঢ়ি দিয়া Earthquake মানে ভূমিকম্প it was the first class of the day অসমীয়াত কি এটা যে ফার্স্ট ক্লাস অফ দা ডে অসমীয়াত কি যে দিনটো প্ৰথম ক্লাস আৰম্ভ কৰিছে দিনটো প্ৰথম ক্লাস আৰম্ভ হৈছে তুমি দ্বিতীয় ভাগ পঢ়ি দিয়াচোন দ্বিতীয় ভাগ পঢ়িছ না দ্বিতীয় ভাগ কিতাপ দুটো ভাগ The teacher was writing on the blackboard. তাৰ মানে অসমীয়াত কি কি কলা হয় নহয় ভালকে কোৱা কি আছিলে আকৌ কোৱাচোন চাওঁ আকৌ ইংৰাজীটো পঢ়াচোন বা ইংৰাজীটো পঢ়া The teacher was writing on the blackboard আপোনাৰ অসমীয়াত কি তাৰমানে কি তাৰমানে কি শিক্ষকখন কৃষ্ণ পলিত লিখিছিল আকৌ বা The teacher was writing on the blackboard. ইংৰাজীটো খুব সুন্দৰ হৈছে কিন্তু মানে অসমীয়াত কি হ'ব তাৰ ভাঙনি অসমীয়াত কি হ'ব শিক্ষকখন হেই ভালে কোৱা কিন্তু পাবি নহ'লে ভালে কোৱা ভালে কোৱা আকৌ অসমীয়া ভাঙনিটো কোৱা মই বাৰে ক'লোঁ নহয় তোমাক মই তোমাক বাৰে ক'লোঁ না কি আছিলে The teacher was writing on the blackboard তাৰমানে অসমীয়া ভাঙনি কোৱা শিক্ষকখন কৃষ্ণ পলিত লিখিছিল না পঢ়াইছিল ভুল হৈছে অলপমান ভুল হৈছে হা শিক্ষকজনে কৃষ্ণফলিত লিখি আছিল বুজিছা সারা মিলাই গিছিল কইছিলা এইটো তোমাৰ অলপমান হৈছে অলপমান ভুল হৈছে হা আবু চালা আকৌ এফালে আছোন এপাত হৈ থাকিবা হা